সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ' আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি জানেনে মই এফালে ফুৰিবলৈ ওলাইছোঁ, অলপ সাজি কাচি ওলাই আছোঁ, দেখিছেনে বিক্ৰমো ওলাই আছে। ইয়াত দৰ্জা তলা লগাই ল'লোঁ। এতিয়া আমি ওলাইছোঁ, ক'লৈ যাওঁ কি কৰোঁ আপোনালোক চব গম পাই থাকিব। ঠিক আছে, আপোনালোকক কোৱাই নাছিলোঁ আমি ক'লৈ ওলাই আহিছোঁ। আমি ওলাই আহিছোঁ শিৱসাগৰ সোণাৰীলৈ। এতিয়া শিৱসাগৰ সোণাৰীলৈ যাবলৈ আমি চিলপানীৰ পৰা বগীবিললৈকে গাড়ীত আহি আছোঁ। এতিয়া আমি পামগৈ এতিয়া বগীবিললৈ। এতিয়া দেখিছেনে লাহে লাহে আমি চুকাফা তিনিআলি হোটেলৰ বিক্ৰমে ৰুটি খাই লৈছে। গাড়ী যাওঁতে ভোক লাগিব যে চুকাফা তিনিআলি গাড়ী। এতিয়া আমি আহি আছোঁ চুকাফা তিনিআলিৰ পৰা মৰাণ অভিমুখে আহি থকা ৰাস্তা। চাওকচোন অকণমান বাগানৰ নিচিনা আপোনালোকে আছোঁ চাই, কিন্তু বাগানবিলাক বহুত ভাল লাগে, সেইটো কাৰণে ভিডিঅ' কৰি আনিলোঁ। চাওকচোন কেনেকুৱা লাগে মোৰ লগতে আপোনালোকে চাওক। এতিয়া আমি আহি আছোঁ দৈৱকপা এতিয়া আমি কিয় খাইছোঁ নাই তাৰপৰা আপাই ৰখি আছোঁ। বহুত দূৰ আহি কেনেকুৱা লাগিছে গাড়ীত আহি ভাগৰ লাগি গৈছে ন। আমি আহি সোণাৰী পালোহি। সোণাৰীৰ পৰা এতিয়া টিয়কঘাটলৈ আহি আছোঁ। টিয়কঘাটলৈ আহি থাকোঁতে দেখিছেনে বাগানখন ইমান ধুনীয়া লাগিছে। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। ভিডিঅ' নকৰি থাকিব নোৱাৰিলোঁ, ভিডিঅ' কৰিলোঁ। বৰ ভাল লাগিলে মোৰ ভাগত। চাই থাককচোন কেনেকুৱানো লাগে। আৰু মোৰো বহুত ভাল লাগিলে জেগা। টিয়কঘাটত বাইদেউ ৰখি আছিল। আহি পাই আমি বাইদেউৰ লগত মই বিক্ৰম আৰু বাইদেউহঁতৰ ল'ৰাটো স্কুটিত টিঙালি পামলৈ গৈ আছোঁ। দেখিছেনে বাইদেউ ঘৰ পাই গ'লোঁ। এয়া এতিয়া চাহ তাহ খাই আজৰি হৈ লৈছোঁ দেই। এয়া দেখিছেনে আমাৰ বাইদেউহঁতৰ ঘৰত বাৰী চাৰিওফালে দেখিছেনে লিচু লাগিছে। ইমান সৰু সৰুতে লিচু লাগিছে, এইফালে আম লাগিছে। দেখিছে বাৰীখনৰ চাৰিওফালৰ দৃশ্যটো চাওকচোন। আম কিমান চাপতে লাগিছে, খায়ো বৰ সোৱাদ লাগেও। দেখিছে মই আম ছিঙিলোঁ, দেখি তাক কিমান ওচৰত লাগিছে, কিমান চাপৰ মই পাছত দিছে নাই, কিমান চাপত লাগিছে বা। এইজোপা আমজোপা খাই বহুত ভাল লাগে, বহুত মিঠা হয়। এইটো আমাৰ ভাইটিহঁত থাকিলোঁ। হাই কৰি দিয়া, তুমি হাই কৰি দিয়া। ই অকণমান ফানি টাইপৰ নহয়, তাৰমানে এই ফানি কৰি থাকে ভালকৈ। এতিয়া কটা ফুটিছেগৈ, কিছুমান ক'ব নাজানো সেইকাৰণে ফটো মাৰিছে আমি। দেখিছেনে বাইদেউহঁতৰ ঘৰত বাৰী চাৰিওকাষটো দেখালোঁ। এতিয়া দেখাছোঁ আপোনালোকক এখন গাহৰি ফাৰ্ম। আমাৰ বাইদেউহঁতৰ ঘৰত গাহৰি ফাৰ্ম আছে, দুটা গাহৰি ফাৰ্ম আছে। দেখিছেনে এইটো পকা গঁৰাল হয়। ইয়াত গাহৰি আছে প্ৰায় 9টামান গাহৰি আছে। দেখিছেনে গাহৰি, বগা গাহৰি হয় এইটো। এখন ফাৰ্মত বগা গাহৰিয়ে ৰখা হয়। তাকে আপোনালোককো দেখাছোঁ, কেনেকুৱানো লাগে ক'ব। আমাৰ বাইদেউহঁতৰ চাৰিওকাষটো দেখাছোঁ, বাৰী আৰু কিনো পুহিছে তাকো দেখাছোঁ। এইখিনি বগা গাহৰি। আৰু এটা ফাৰ্ম আছে সিহঁতৰ, সেইটো দেখাছোঁ। গাহৰিকেইটা সঁচাকৈ দেখি বহুত ভাল লাগিছে দেই। গাহৰি ফাৰ্ম হয় এইটো। গাহৰি ফাৰ্ম কেঁচাকৈ বনাই ৰাখিছে, লগতে মিক্সো আছে আৰু দুই এটা। এয়া দেখিছেনে আমাৰ বাইদেউহঁতৰ সন্মুখত এখন ডাঙৰ বাগান আছে। বাগানখন চাওকচোন বহুত ডাঙৰ হয়, একেবাৰে সন্মুখতে আছে। চাই কিমান ভাল লাগে। মোৰো ভাল লাগে পাই। মই এপাকটা দূৰৰ পৰা খোজকাঢ়ি আহিলোঁগৈ চাই গোটেই চাৰিআনটো চাওকচোন কিমান ভাল লাগিছে।
চাই থাকিলে চাই থাকিবলৈ মন যায়। সেইটো কাৰণে মই শিৱসাগৰ গৈ বহুত ভাল পাওঁ। আৰু এই জেগাডোখৰ বহুত ভাল লাগে। কিন্তু মই হাই ক'ব ক'লোঁ সি হাঁহ কৰিলে বহুত ফানি হয় ন। আমি এতিয়া আহি আছোঁ শিৱসাগৰ টিঙালি পামৰ পৰা শিৱসাগৰ বিল সোণাৰী ফুৰিবলৈ আহিছিলোঁ। শিৱসাগৰ সোণাৰীলৈ আহি সোণাৰী বাইদেউৰ ঘৰত আহিছিলোঁ। বাইদেউৰ ঘৰৰ পৰা আহি আমাৰ শিৱসাগৰ শিঙি বিললৈ ফুৰিবলৈ আহিছোঁ। শিঙি বিলত এনেকুৱা ধুনীয়া এটা বস্তু দেখিলোঁ, চাওকচোন আপোনালোকক দেখাছোঁ। দেখিছেনে কিমান ডাঙৰ ডাঙৰ বাঁহ দেখিছেনে আপোনালোকে? প্ৰথম দেখিছোঁ যেতিয়া চোৱা হৈ গ'লো দেই, ইমান ডাঙৰ ডাঙৰ বাঁহ। বিক্ৰমে দেখিছে ইমান ডাঙৰ বাঁহ, মাছ চোৱাচোন কিমান ভাল লাগিছে চাওকচোন। আৰু এই শিঙি বিলৰ গাঁৱৰ পৰিৱেশটো চাওকচোন, আপোনালোকক মই দেখাই আছোঁ। আমি ফুৰিবলৈ অহা যিডোখৰ জেগাত ফুৰিব তাত দেখিছেনে চবফালে চাহ বাগান। আপোনালোক সকলোকে দেখাইছোঁ দেই, চাহ বাগানবিলাক চাই থাককচোন। ইয়াত বহুত ভাল লাগিছে, আপুনি আহিব আৰু জেগাটো চাই যাব। হাতত কি লৈ আছা? কি দেখুৱাই দিয়া। সেইটো কি দেখা? ৰূপহী থেকেৰা। এইটো কি তামোল লৈ আছে? কেনেকুৱা লাগিছে চাবলৈ? ভাল লাগিছে, বহুত ভাল লাগিছে। তাৰমানে জেগাটো বহুত ভাল। বিক্ৰমে চাহ বাগান, আমি যি ঘৰ মানুহলৈ আহিছিলোঁ সিহঁতৰ ঘৰতো চাহ বাগান আছে। দেখিছেনে? বিক্ৰমে চাহ বাগানৰ মাজে মাজে ঘূৰি ফুৰিছে। তাৰমানে বহুত ভাল লাগিছে এই জেগাডোখৰ। বহুতো ভাল বস্তু আছে ইয়াত, আপোনালোকে আহিব চাই যাব। আপোনাৰ তেতিয়া তাৰমানে ইয়াৰ পৰা যাবই মন নাযাব। আমাৰো সেনেকুৱাই হৈছে ন। এইখিনিও তাৰমানে চাহৰ বাগান আছে মানুহ ঘৰত। অ' দেহা কি কৰিছানো তুমি? তুমি কি কৰিছানো? কি কৰিছা? কি কৰিছা? খেলি আছা নি?